বছৰ কোনো কি হয় আশা কৰিব নোৱাৰি। নমস্কাৰ বন্ধুসকল, মই হ'লে পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আশা কৰোঁ চবৰে ভাল হয়। তো বৰ্তমান মোৰো ভাল হয়। তো আজি ভিডিঅ'টোৰ বিশেষ এটা কাৰণ আছে। তো এই কথাখিনি আপোনালোকে হয়তো নিশ্চয় জানে, সকলোৱে জানে কথাখিনি বিষয়লৈ, তথাপি আমি সতৰ্ক নহয়। তাৰ ফলত আমাৰ নিজৰ জীৱনটো কি হয়, আমি তৎক্ষণতে হেৰুৱাব পাৰোঁ। কথাটো হৈছে কি, বৰষুণ দিলে আমি বহুতে বৰষুণত তিতি পেলানি ভাল পাওঁ। মই বহুত বিৰাট ভাল পাওঁ বৰষুণত তিতি পেলানি। বৰষুণ দিলে বৰষুণত তিতি মই গা ধুই কিনি বিৰাট ভাল পাওঁ। বৰষুণত তিতি বা বাইক চলাই ভাল লাগে মোৰ, বৰষুণত তিতি চাইকেল চলাই ভাল লাগে মোৰ, বিৰাট ভাল লাগে। আৰু সেইটো সৰুতে বহুত কৰিছিলোঁ। তো আজিকালিও বহুতৰ এইটো চখ আছে, বৰষুণত তিতি বহুতে ভাল পায় নিশ্চয়। কথাটো হৈছে কি, বৰষুণত তিতাটো ডাঙৰ কথা নহয়, বৰষুণত তিতি গা ধোৱাটো ডাঙৰ কথা নহয়। কিন্তু আজিকালি এটা কথা হৈছে কি, বহুত কমন এটা দেখিবলৈ পোৱা যায় ছ'চিয়েল মিডিয়াত। বহুত জেগাৰ পৰা বহুত ভিডিঅ' আহে, যেতিয়া বৰষুণত কি হয়, বজ্ৰপাত পৰা বুলি কয়, আমি ঢেৰেকণি যিটো কয়, ঢেৰেকণি পৰি বহুত মানুহৰ মৃত্যু হোৱা শুনিছোঁ। তো তেনেকুৱা এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হঠাৎ এজন মানুহ কেনেকৈ জীৱনতে শেষ হৈছে, আপুনি ভিডিঅ'টো আপোনালোকে চাওক। ভিডিঅ'টো চাই পেলাই আপোনালোকে সতৰ্ক হওক অন্ততঃ, যে বৰষুণ দিলে আমি বহুতে তিতি ভাল পাওঁ। বৰষুণত আমি যিকোনো কাম কৰি পেলাই আমি ভাল পাওঁ। বহুতৰ এইটো চখ হয়, বৰষুণ দিলে তিতাটো বা বৰষুণ দিলে চাইকেল চলাই যোৱা, বাইক চলাই যোৱাটো বহুতৰ এটা চখ থাকে। আমাৰ সেই চখটো পূৰাবলৈ যাতে আমি নিজৰ জীৱনটো হেৰুৱাবলগীয়া হ'ব পাৰে। তো ভিডিঅ'টো আপোনালোকে চাই লওক, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। দেখিলেনে বাৰু, হঠাতে কেনেকৈ তেওঁ হয়তো যেনেকৈ বজ্ৰপাতটো পৰিছে, হয়তো তেওঁ বছৰ কোনো কি হয় আশা কৰিব নোৱাৰি। তো এটা কথা হৈছে কি, ৰাখে হৰি মাৰে কোনে, বোলে মাৰে হৰি ৰাখে কোনে, তথাপিও সাৱধানৰ মৰণ নাই বুলি কয়। আমি বৰষুণ দিলে আমাৰ চখটো আমি তিতি ভাল পাওঁ, আমাৰ চখটো আমি পূৰাব বিচাৰোঁ। কিন্তু আমাৰ চখটোৱে আমাৰ জীৱনটো হঠাতে শেষ কৰিব পাৰে। চ' এইকাৰণে কৈছোঁ, যিসকলৰ এইটো চখ আছে, সেই চখটো আপোনালোকে পাৰিলে বন্ধ কৰক। বৰষুণ দিলে বা বিজুলী ঢেৰেকণি মাৰিলে ক'ৰবাত যদি গৈ আছে, হঠাৎ ক'ৰবাত ছেফটি জেগাত আপোনালোকে ৰখি দিয়ক, নহ'লে নিজৰ জীৱনটো হঠাতে হেৰুৱাবলগীয়া হ'ব পাৰে। তো ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকে সকলোৱে জানে কথাটো। তো জানি বুজি আমি একচুৱেলি ভুল কৰিব নালাগে। তো সেই চখটো বন্ধ কৰিব লাগে নিশ্চয়, পৰাপক্ষত নহয়, বন্ধই কৰিব লাগে নিয়মমতে। তো বিশেষ দীঘলীয়া নকৰোঁ। তো এইখিনিয়ে মই কৈছোঁ, আৰু আপোনালোকে সকলোৱে জানে, সকলোৱে সজাগতা, সকলো সচেতনেই আজিকালি। তথাপি নিজৰ চখটো যদি আছে, চখটো অকণ বন্ধ কৰক, নিজৰ জীৱনটো বচাওক। তো আজিলৈ এৰিলোঁ। তো নেক্সট আহি আছোঁ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে জয় অসম।